BPF long live! BPF long live! Zindabad! Hakama Mahilari Zindabad! আমাৰ যি যুৱ BPF তেওঁলোকৰ সিৰিজ অফ মিটিং গোটেই BTCত হৈছে জিলাসমূহত আৰু তাৰে অংশ হিচাপে আজি আমাৰ বাস্কা জিলা আৰু তামুলপুৰ জিলাৰ হৈছে আমি আগবেলা বাস্কা জিলাত থাকিলোঁ আৰু পিছবেলা ইয়াতে আহিছোঁ আৰু দলীয় সহকৰ্মীসকলৰ সহযোগ দেখি মই আপ্লুত হৈছোঁ। এনেধৰণে থাকিলে তামুলপুৰ জিলাত যিমানকেইটা সিট আছে MCLA সিট বা MLA সিট ভৱিষ্যতে যে BPF দলে বিজয়ী হ'ব পাৰিব কৰ্মকৰ্তাসকলৰ উপস্থিতিয়ে তাকে প্ৰমাণ কৰিছে। আজি BPFৰ এগৰাকী নেতাক আৰক্ষী আটক কৰিছে, সেইটো লিগেল ছাইডে লিগেলি আমি সেইটো ফাইট কৰিব লাগিব। হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছে, আমি সকলো ছেকশ্যন এই মুহূৰ্তলৈকে গম পোৱা নাই। ৰাতি পুৱতি নিশা এৰেষ্ট কৰিছে, ৰাতিপুৱাই তেওঁলোকে তেখেতক চালান দিছে, কি ছেকশ্যন দিছে এতিয়াও গম পোৱা নাই। আমি ভাবোঁ তেওঁ এগৰাকী নিষ্ঠাবান দলীয় কৰ্মী আৰু তেওঁ BPF দলে আইনগত যুঁজখন কৰি তেখেতক আমি সহায় কৰিম। কোকৰাঝাৰ আৰক্ষী থানাৰ ইতিমধ্যে তেওঁ গোচৰ ৰুজুৱাইছে, বেআইনীভাৱে তেওঁ গোচৰ ৰুজুৱাইছে। নাই, যিয়ে নহওক এজন মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে, মানুহক হত্যা কৰিছে বুলিও গ্ৰেপ্তাৰ কৰে, কিন্তু পিছত হত্যা নকৰা হয় তাৰে দুই এজন। গতিকে আমাৰ কিনো হৈছে, কিনো পাইছে আপোনালোকে জানে। বহুত সময়ত আজিৰ দিনটোত নগাঁও জিলাত উচ্ছেদৰ নামত তেওঁলোক চৰকাৰে বুলডোজাৰ চলাইছে, তাকোতো ইলিগেল বুলি কৈছে, কোৰ্টে কৈছে, সাধাৰণ মানুহে কোৱা নাই। গতিকে হিতেশ বসুমতাৰী লেটছ চি কি হয়, কি ব্যৱস্থা হয়, আইনে কোনটো পথ লয়, সেই হিচাপে আমাৰ দলীয় ব্যৱস্থা ল'ব। এইটো এটা বেলেগ প্ৰশ্ন এটা আহিছোঁ। ইতিমধ্যে 4খন জিলা কৰ্তন কৰিছে বিজেপি চৰকাৰে। পুনৰ সমষ্টি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে দোহৰাই দি 4খন জিলা ইতিমধ্যে ভংগ কৰিছে, নৱগঠিত তামুলপুৰ জিলাখনো ভংগ কৰিছে। আমি বাকী জিলাবিলাকৰ যিটো কৰিছে ক'ৰবাত অলপ অৰ্থ দেখা পায়, কিন্তু তামুলপুৰত কৰাটোৰ আমি একো অৰ্থ দেখা নাই। বাকী যি 3খন জিলা বিলুপ্ত কৰিছে তামুলপুৰক বাদ দি, তামুলপুৰ জিলাখন দেখুৱাবৰ কাৰণেই তেওঁলোকে জিলাখন মাৰ্চ কৰি দিয়া যেন অনুভৱ হয় যে তামুলপুৰো কৰিছোঁ নহয়। মানে এই যে তেওঁলোকৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, সেইটো একচুৱেলি লুকাই থাকিব নালাগিছিল। তেওঁ কৈছে, মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে জাতি উদ্ধাৰ, জাতিৰ স্বাৰ্থৰ কাৰণে কৰিছে বুলি কৈছে। সেই স্বাৰ্থটো অলপমান যদি মেনশ্যন কৰিলেহেঁতেন আগতীয়াকৈ কি স্বাৰ্থ, আমিতো একো নাজানো, তেওঁলোকেহে ভাবি আছে, তেওঁলোকৰ কেবিনেটে নিশ্চয় জানিছে। গতিকে আমি কিন্তু নাজানিলোঁ সাধাৰণ ৰাইজে কি কাৰণত বিলুপ্ত কৰিলে। আৰু এনেধৰণৰ বিলুপ্তই সেই জিলাৰ মানুহবিলাকক নিশ্চয় উৎসাহিত কৰা নাই, নিৰুৎসাহিত কৰিছে আৰু আন্দোলনো কৰিছে জাতীয় সংগঠনসমূহ। ছাৰ, আপুনি এটা কথা উল্লেখ কৰিছে যে যিগৰাকী BPF নেতাগৰাকীক এৰেষ্ট কৰিছে, এনেকুৱা কোনো পৰিকল্পনা হ'ব পাৰে বা আৰক্ষীয়ে আপোনালোকৰ কাৰ্যালয়? মই সেইকাৰণে কৈছোঁ, আজিও গাড়ী চাৰি আহিব দিয়া নাই, ক'ৰবাত আহিছে। তেখেতক গ্ৰেপ্তাৰ কৰা আৰু আজি আমাৰ 2খন মিটিং থকা কাকতালীয় হৈছে যেন পাইছোঁ। তেওঁলোকে কিবা ধৰ্ণা চৰ্মা দি এটা পৰিৱেশ সৃষ্টি কৰিব, তেনেকুৱাও তেওঁলোকে ভাবিব পাৰে। কিন্তু মই পোনপটীয়াকৈ দেখিছোঁ যে যুৱ BPFে তাৰ আগতে আমাৰ মূল পেৰেণ্ট পাৰ্টীয়ে জিলাভিত্তিক যিখিনি দলীয় মিটিং কৰিলে আৰু যুৱও যিখিনি মিটিং কৰা আৰম্ভ কৰিলে, ক'তো সমৰ্থকৰ কম নাই। তেওঁলোকে শংকিত হ'বও পাৰে, ভয় খুৱাবও পাৰে। গতিকে আজি তামুলপুৰতেই এটা কাৰ্যালয়ত, আমাৰ ব্লকৰ কাৰ্যালয়ত পুলিচ ঘূৰা ঘূৰি কৰিছে, মোক জনাইছে। গতিকে মই ভাবোঁ পুলিচ ডিপাৰ্টমেণ্টে ৰাজনৈতিক দলসমূহক সকলোকে তেওঁলোকে নিৰপেক্ষভাৱে চাব লাগে, সকলো মানুহকে নিৰপেক্ষভাৱে চাব লাগে। আমাৰ ৰাজনৈতিক দলটো BPFৰ দলত ঘূৰা ঘূৰি কৰিছে যেতিয়া, অন্য ৰাজনৈতিক দলতো ঘূৰা ঘূৰি কৰক। তেওঁলোকৰ যদি সাহস আছে, বিজেপিৰ অফিচ যাওকচোন, ঘূৰা ঘূৰি কৰিব পাৰে নেকি তেওঁলোকে? পুলিচৰ সাহসটো চাওঁ। BPFক ভয় কৰি শংকিত হৈছে নেকি? না, সাংগঠনিক দিশত তেওঁলোকে শংকা কৰিব পাৰে। বিশেষকৈ BTCত ৰাজ্য চৰকাৰে ভয় খাইছে, মই সেইটো ভবা নাই। প্ৰমোদ বড়োৱে ভয় খাইছে আৰু প্ৰমোদ বড়োৱে সেই পৰামৰ্শৰেই হয়তো প্ৰমোদ বড়োৱে কামটো কৰিছে যে গোটেই দেশত বিৰোধী নেতাসমূহত ED CBI ৰেড কৰিছে, আমি পুলিচে দিয়ে কৰি চাওঁচোন বুলি প্ৰমোদ বড়োৱে ভাবিব পাৰে। ফ'ৰ্চফুলি হয়তো কৰিছে, তেনেকুৱাও হ'ব পাৰে। সকলো
দিশত এখন দেশ কৰিব পাৰি ঠিক আছে